ব'ল আহত আজি নহ'লে আমি মাছেকে ধৰিবলৈ যাওঁ ব'ল। বহুত দিন যোৱা নাই নহয় সেইবোৰ কৰিবলৈ। গৰমৰ বন্ধ এতিয়া শেষেই হ'ব হ'ল আৰু মাছ কেইটামানকে ধৰি আনোগৈ ব'ল। বহুত দিন খাবলৈও হোৱা নাই, লোকেল মাছ খাবলৈ পোৱাই নাই। ব'ল ব'ল। হয় মাই তই ঠিকেই কৈছ বুজিছ। এইবোৰ চালানী মাছবোৰ খাই খাই মানুহবোৰ আজিকালি পেট চেটবোৰ বৰ বেয়া হৈ গৈছে। গতিকে এতিয়া লোকেল মাছ কেইটামানকে বিচাৰি যাওঁ ব'ল। ধৰাও হ'ব, ফূৰ্তিও কৰা হ'ব। ব'ল ব'ল। বজাৰত লোকেল মাছবিলাকৰ ইমান দাম গম পাইছনে? যদি আমি নিজেই গৈ ধৰিবগৈ পাৰোঁ তেতিয়াহ'লে আমি এটকা নিদিয়াকৈ খাব পাৰিম গম পাইছ? ব'ল ব'ল ব'লক ব'লক ভালেই হ'ব আজি ব'লক গৌ। ব'ল ব'ল মাছ ধৰিবলৈ যাওঁ। আজি বহুত ফূৰ্তি লাগিব। পুৰা মাছ ধৰিম, পুৰা ঘৰত ফ্ৰাই কৰি আনি খাম। ক'ত গ'লি আকৌ? বাবা আমি জেগা পাই গ'লোহি। মজা লাগিছে দেই জেগাটো কিন্তু। মাছ ধৰিবলৈ মজা, ডাঙৰ ডাঙৰ মাছ আহিব আজি কিন্তু। বৰালি এটা আহিলেই হ'ল, মুঠতে আমাক লাগে মাছ। বতৰটো দেখোন বৰ বেয়াকৈ